हेलो गाइज गुड इवनिंग की खबर आपनालोকৰ आशा करूँ आपनालोকে ভালে আছে সব বন্ধুসকল আজি আমি এটা বহুতে স্পেশাল ভিডিও এটা বনাম তো ভিডিওটো হল কি মোৰ বন্ধুসকল আজি আমাৰ এটা জোৰদাৰ পাৰ্টি আছে মানে কি হল এই আমি যে মাঘ মাহত আমাৰ ইয়াতে সবে মানুহৰ ঘৰে ঘৰে যায় মানে আনন্দ ফুৰ্তিৰে গান গাও নাচো পৰা মানে কিছুমান দান দিয়ে আৰু হেবিলাক আমি তেওঁলোকক আশীৰ্বাদ দি লৈ আহো আৰু হেতু লৈ আহাৰ পিছত মানে মাগা বুলি কয় আৰু মানে ঘৰে ঘৰে গৈ মাগে বিহু গান গায় ডান্স কৰে ঢোল পেপা লৈ আৰু এই কিছুমান মাইক বজনা লৈ সো এনে কৰাৰ পিছত আমি যিবিলাক পইচা পাওঁ হেবিলাকৰে আমি পিকনিক খাওঁ সব বন্ধুসকল হে পিকনিক আজি আছে আমাৰ সো আপোনালোকক দেখুৱাম ঠিক আছে বহুত ধৰণৰ মানুহ তাতে লগ পাম বলকচোন চাও মোৰ নাচনীটো হল এটো হাই কি খবৰ ভালে খবৰ আচ্ছা ভালে খবৰ বলে সো তামাম নাচিছে আমাৰ জেঠাই হয় তামাম নাচিছে হিদিনাখন কি ক'ব আৰু মানুহৰ ঘৰে ঘৰে মানুহক হিলাই দিছে এই বয়সত যে নাচিব এৰা নাই তালে সব ক'ব লগা এটা বিষয় হয় নাই তো আজি দিনত তামাম ফূৰ্তি কৰিব হয় না হয় ঠিক আছে বাৰু যে আজিকালি দিনকাল বহুতেই বেয়া যাৰ কাৰণে মানুহে 60 ইয়াৰ্স হৈ যোৱাৰ পিছতেই বুঢ়া বুঢ়ী হৈ যায় আৰু তেওঁলোকৰ মানে বহুত এনেকুৱা হৈ যায় যে মানুহে অকালতে মৃত্যুও ঘটে সো এনেকুৱা এটা বুঢ়ী মানুহ আছে যাৰ বয়স কমসে কম 100ৰ পাৰ হৈ গৈছে মানে সো আমি আপোনালোকক দেখুৱাম এনেকুৱা সম্পদ বুলি ক'ব লাগিব এতিয়াৰ কাৰণে কিয়নো এনেকুৱা বৰ্তমান পোৱাই নাযায় বহুতেই কম সো মোৰ আইতা হয় আইতাৰ বৰ্তমান 105 বছৰ চলি আছে মানে সেঞ্চুৰী মাৰি দিছে বলকচোন চাও আমাৰ আইতাক এয়া হল আমাৰ আইতা চাও এতিয়াও টনটনাই আছে ক'ব গ'লে আইতাই 105 বছৰ হৈছে আইতা একদম বুঢ়ী হৈ গৈছে জানে তাৰ কাৰণে তাক টুপি চুপি লগাই দিয়া হৈছে আৰু আইতা বৰ্তমান তামোল কাটি আছে ইয়াৰ আইতাৰ কিন্তু দাঁত এতিয়াও আছে ই কচোন ই দাঁত আছে এতিয়াও ঠিক আছে কিন্তু দেখাব নোৱাৰা নাই লাজ পাইছে অকমান সব বন্ধুসকল এয়া মোৰ আইতা যাৰ বয়স 105 বছৰ হৈছে সেঞ্চুৰী মাৰি দিছে কেনেকৈ চাব লগা একদম বিষয় আপোনালোকে এনেকুৱা মানুহ খুব কমেই দেখিব পায় হয় না চাওকচোন এতিয়াও খোজ কাঢ়িব পাৰে এতিয়াও ভালকে খাব পাৰে গোটেইখিনি কৰিব পাৰে আইতা ভালকে শুনি নাপায় তাৰ কাৰণে তাক আমি কথা পাতিব নোৱাৰো তথাপিও চেষ্টা কৰো কি খবৰ কি খবৰ কি খবৰ শুনি পাইছে তাৰ মানে খবৰ ভালে আচ্ছা বিহুৰ দিন নাচিব যাব লাগে ঠিক আছে বাৰু বন্ধুসকল আপোনালোকক দেখুৱালো আশা কৰো আপোনালোকেও মানে বুঢ়া বুঢ়ী আৰু আগুৱাই যাওক আপোনালোকৰ 60 ইয়াৰ্সৰ পাৰ হৈ 100 200 বছৰ বাচক আমি যাই আছো পিকনিক জায়গাত এয়া মোৰ ভাটিজা পুষ্কা আৰু এয়া ইফালে আছে পুষ্কি ইফালে যন্তৰা ইফালে পুষ্কি আৰু বাবু সো বলকচোন যাও তো আমি যাই আছো পিকনিকৰ জায়গাত বহুতেই স্পেশাল পিকনিক হৈ আছে এয়া সেই দূৰত পাপা ঐ তামাম পিকনিক হৈ আছে লগ পালো সেয়া হ'ল গাহৰি গাহৰিয়ে খাই আছে নিজৰ আহাৰ সো আমি যাই আছো সো আমাৰ চলি আছে তামাম পিকনিক ৰাস্তা হল ইফাল দি আমি যাই আছো পিকনিকৰ জাগালে আৰু সেই পিকনিকটো একো ৰেডি নোহোৱাৰ আগতে এয়া হাজিৰ হাই ব্ৰ এয়া হ'ল লফা লফা খাম আৰু লগতে ইয়াতে আছে মেইন বস্তুটো ইয়াতে আৰু এয়া হ'ল বিলাহী ভাত বনাই আছে পাপা ঐ এয়া হ'ল ৰান্ধনি এইটো এটা 1 নম্বৰ আৰু 2 নম্বৰটো সেই পিছফালে আছে এইটো 3 নম্বৰ ভালকৈ দেখাচোন ভালকৈ দেখুৱাম পাপা ঐ তামাম জলকীয়া বনাইছে চাচোন এইফালে আছে নহৰু এয়া চাওক ৰান্ধনিটো পাপা এইটো কি কৈছে জানে ধুনীয়া পাত সেইদিনাখন যে কৈছোঁ সব বন্ধুসকল আমি আগতে সৰু থাকোঁতে দেখিছিলোঁ যে মানে মানুহৰ ঘৰত যেতিয়া কিবা এটা অনুষ্ঠান হয় কিবা এটা কৰ্ম অনুষ্ঠান হয় তেতিয়া মানে কি হয় মানুহৰ ঘৰত এই কলৰ চুতীয়াত ভাত খাব দিছিল হয়নে তো মানে তেতিয়া মানে কি হৈছিল এই প্লাষ্টিকৰ থাল বাটি গিলাচ বা থাৰ্মকলৰ এইবিলাক ওলোৱা নাছিল বা আমাৰ গাঁৱলীয়া অঞ্চলত সেইবিলাক ইউজেই কৰা নাছিল যাৰ কাৰণে আমি দেখিছিলোঁ যে কলৰ চুতীয়াত মানে কাটি তাতে ভাত খোৱা হৈছিল সো আজি আমি এই পিকনিকত সেয়াই আয়োজন কৰিছোঁ মানে নেচাৰেল আৰু যিবিলাক নেচাৰেলত আমি খাম
তো আমি কলৰ চুতীয়া কাটিছোঁ ধুনীয়াকৈ তাতে আমি পিকনিক খাম আমি কোনো মানে প্লাষ্টিকৰ বস্তু লৈ লেতেৰা কৰিব বিচৰা নাই আমি ঠাইখন একদম সুন্দৰভাৱে ৰাখিব বিচাৰিছোঁ বলকচোন চাওঁ কেনেধৰণে চুতীয়াটো কাটিছোঁ এয়া হ'ল চুতীয়া এয়া ধুনীয়াকৈ কাটিছোঁ আৰু ইয়াৰ পিছফালেদি মানে কি কৰা হয় এইফালেদি অলপ এইটো চিলাই দিয়া হয় কাৰণ যাৰ কাৰণে এইটো বহি থাকে এনেকৈ ধুনীয়াকৈ এনেকৈ বহি থাকে আৰু ইয়াতে আমি ভাত চাত লৈ বিন্দাছ খাম ভাত মাংস আদি কৰি যি যি আছে গোটেই বস্তুখিনি ইয়াতে খাম ঠিক আছে এনেকৈ কটাই দিয়া হৈছে আৰু লগতে ইফালেদি এনেকৈ পিকনিক প্লেচটো বনোৱা হৈছে আৰু নে কি কয় ভাত অলৰেডি হৈ গৈছে ভাতটো অলপ বেলেগ ষ্টাইলত বনাইছে কৈছোঁ নাই এবাৰ আমি নেচাৰেল মানে একদম বিউটিফুল আৰু তো এয়া চাওক ভাত হৈ গৈছে অলপমান পিছতে মানে ইয়াতে এতিয়া লফা বনোৱা হ'ব আৰু দালি বনাব মাংসটো চাওকচোন কি মাংস আনছি ৱাও এয়া হ'ল গাহৰি মাংস ধুনীয়াকৈ অলপমান টাইম পানীত ভিগাই থোৱা হৈছে চ' অলপমান পিছত এইটো কি কৰা হ'ব অলপমান আগতে আপোনালোকক দেখুৱালোঁ যে এটা মোৰ আইতাই 105 বছৰ হৈছে আৰু এটা আইতা আছে যাৰ বয়স 85 ইয়াৰ্ছ হৈছে ঠিক আছে চ' বলকচোন চাওঁ সেয়া ইয়াৰ বয়স হৈছে 85 কিন্তু বুঢ়ী একদম টনটনা আমাৰ বংশতেই গোটেই এনেহেন বুঢ়ী আছে গম পাইছে আমাৰ গাঁওখন এটা বহুত ডাঙৰ গাঁও কমচে কম 3-4 কিলোমিটাৰ হ'ব কিন্তু আমাৰ বংশতে এনেহেন বুঢ়ীগিলা ৰৈ আছে বুঢ়াকিটা কিন্তু নাই কপাল বেয়া হ'ল এই বুঢ়ীটোৰ পুতেক আৰু ইফালে হ'ল বোৱাৰী ইফালে কি চাই আছে বুঢ়ীটো কি ভাব এতিয়া বনি আছে গাহৰি টেষ্টিটো তামাম হ'ব আৰু ইফালে বনি আছে দালি ভাত অলৰেডি হৈ গৈছে ইফালে লফা বাবু আজি তামাম খাম দেই সবচে স্পেচিয়েল বস্তুটো হ'ল এইটো আহি আজিৰ ইফালে আমাৰ ৰান্ধা চলি আছে বৰ্তমান এয়া মোৰ বাইদেৱে ৰান্ধি আছে আৰু সিফালে বৌ সিফালে এটা বাইদেউ ইফালে চলি আছে গাহৰি আৰু সেইফালে হৈ আছে দালি চ' আমাৰ অলৰেডি ৰেডি চ' এতিয়া আমি খাম বিন্দাছ এনজয় কৰিম জাষ্ট এতিয়া আৰম্ভহে হৈছে আৰু এইফালে টুম্বু অলৰেডি টনোৱা হৈছে মানে প্লাষ্টিকৰ কাৰণ বৰ্তমান কুঁৱলী পৰি থাকে বহুত আৰু কুঁৱলীৰ কাৰণে বহুত অসুবিধা নে কি কয় এইফালে গান বজাই আছে মোৰ ভাতিজা বহুতেই ধুনীয়া প্লেচ এতিয়া দেখক এতিয়া তামাম জুই জ্বলি আছে ইফালে মাংস হৈ আছে ক'ব কেনে লাগিছে ভাল লাগিছে না কি দি খাই আছে গাহৰি এইফালে আমাৰ খুৰী কেনে লাগিছে বাৰু ভাল লাগছে না চিঠি এয়া মোৰ মা এইফালে আছে বৌ আচ্ছা এইফালে আছে আমাৰ আবু দিদি আৰু এইফালে আছে দিদি বুঢ়িয়া হৈছে না আৰু এইটো এটা জিঠাই সেইফালে আজিৰ মানে ৰান্ধনীকেইটা তামাম একদম বনাইছে দেই খাই একদম ভাল লাগিছে ৱেলকাম